ৰঙানদীত অসম গণ পৰিষদ ৰাইজৰ দলত মুখ্যম আঘাত। ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা শংকৰ গড়, অগপ জিলা সমিতিৰ জ্যেষ্ঠ নেতা মুৰলী কোচৰ বিজেপিত যোগদান। (2024) বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন আকৰ্ষণীয় হৈ উঠিছে ৰঙানদী সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ। সমষ্টিটোত কংগ্ৰেছ অসম গণ পৰিষদ ৰাইজৰ দলৰ নেতা কৰ্মীৰ দল ত্যাগ কৰাৰ জোৱাৰ উঠিছে। এক প্ৰকাৰৰ ধাৰাবাহিকভাৱে বিজেপিত যোগদান কৰিবলৈ লৈছে শ নেতা কৰ্মীয়ে। ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ লগতে কংগ্ৰেছৰ ৰাইজৰ দলৰ 5 শতাধিক নেতা কৰ্মীয়ে বৃহস্পতিবাৰে যোগদান কৰে বিজেপিত। অগপৰ ৰাইজৰ দলকে ধৰি বিভিন্ন দল সংগঠনৰ 500ৰো অধিক কৰ্মীৰ যোগদানে ৰঙানদীত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে। অগপৰ লখিমপুৰ জিলা সমিতিৰ জ্যেষ্ঠ সহকাৰী সাধাৰণ সম্পাদক মুৰলী কোচ আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শংকৰ গড়ৰ বিজেপিৰ গমনে সমষ্টিটোত অগপ আৰু ৰাইজৰ দলৰ ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত কৰিব। আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক এজন শক্তিশালী শ্ৰমিক নেতা শংকৰ গড় আৰু অসম আন্দোলনৰ এজন লখিমপুৰৰ নেতা যি দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ লগত জড়িত আছিলে সহকাৰী সাধাৰণ সম্পাদক আমাৰ মুৰলী কোচ ডাঙৰীয়া দুইজনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 500 শতাধিক তেওঁলোকৰ সমৰ্থকসহ যোগদান কৰিছে। উল্লেখযোগ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত ৰঙানদী জিলা পৰিষদত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় 8,000 ভোট লাভ কৰিছিল শংকৰ গড়ে। ৰঙানদী সমষ্টিৰ চাহ বাগানৰ ভোটাৰৰ মাজত শংকৰ গড়ৰ ব্যাপক প্ৰভাৱ আছে, যাৰ ফলত শংকৰ গড়ৰ বিজেপিৰ গমনে 24ৰ নিৰ্বাচনত বিৰোধী ভোট বেংকত ব্যাপক ক্ষতিসাধন কৰিব। বহু পৰিমাণে লাভান্বিত হ'ব বিজেপি। লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান অনুষ্ঠানত বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা, ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা উপস্থিত থাকি আটাইকে দললৈ উষ্ম আদৰণি জনায়। আজি প্ৰায় 500ৰো অধিক যুৱ সতীৰ্থ আৰু বিশিষ্ট নেতাসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আপোনালোকে দেখিবলৈ পাইছে এজন জ্যেষ্ঠ নেতা মুৰলী কোচ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আন এগৰাকী যুৱ নেতা তথা ৰাইজৰ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক শংকৰ গড় ডাঙৰীয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যোগদান কৰিছে। ই নিৰ্বাচনৰ আগমুহূৰ্তৰ এটা আশাৰ বতৰা। আৰু এটা কথা হৈছে যে চাওক, আজি আপোনাৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিয়ে যেনেধৰণে কাম কৰিছে আৰু দেখিবলৈ পাইছে আজি কেইদিনমানৰ আগত আদিবাসী চাহ জনগোষ্ঠী সমাজক স্বাধীনতাৰ পিছৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নোৱাৰা এটা দুঃসাহসী সাহস কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যি মাটিৰ পট্টা প্ৰদান কৰিছে। এই মাটিৰ পট্টাৰ প্ৰতি এই এনেকুৱা ধৰণৰ সাহসী পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ আপোনালোকে দেখিছে আজি বহু চাহ জনগোষ্ঠী আদিবাসী লোকেও আদিবাসী যুৱ ল'ৰাই ওলাই আহিছে, যুৱক ওলাই আহিছে। তো আমাৰ কাৰণে আপুনি আহিবলগীয়া সময়ত আমাৰ প্ৰায় 4,000 পৰা 5,000 আৰু ব্যক্তিৰ যোগদানৰ আমাৰ ইতিমধ্যে পদক্ষেপ আমাৰ হাতত আছে। আপোনালোকে পৰ্যায়ক্ৰমে এনেধৰণে আমাৰ যোগদান কাৰ্য চলি থাকিব। আমাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত লখিমপুৰৰ জিলা সভাপতি শ্যামল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু যোগদান চলিব। আৰু আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, আমি যদি ক'বলৈ যাওঁ যে আজি অসমৰ আটাইতকৈ মানে সময় দিয়া এজন সাংসদ বুলি আমি ক'ব পাৰোঁ। আপুনি বিভিন্ন সময়ত আপোনালোকে দেখিব যে আমাৰ সাংসদক আপোনালোকে ৰাইজৰ মাজতে পাব। আজি তেনেকুৱা ধৰণৰ এগৰাকী সাংসদৰ প্ৰতি আকৃষ্ট হৈ আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কৰ্মৰ প্ৰতি আকৃষ্ট হৈ আজি এনেকুৱা শ যুৱক আজি ওলাই আহিছে। আৰু আমি আশা ৰাখিছোঁ আহিবলগীয়া সময়ত লখিমপুৰ জিলাৰ লগে লগে লখিমপুৰ বিধানসভা সমষ্টিৰ লগতে ৰঙানদী বিধান সমষ্টিৰ লগতেও আমাৰ লখিমপুৰ জিলাৰ সকলোকেইটা সমষ্টিতে যাতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিৰ্বাচিত কৰিবৰ কাৰণে আমি প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰিবৰ কাৰণে ইতিমধ্যে আমি সংকল্পবদ্ধ হৈছোঁ, যাতে আমি অসমত পুনৰ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ লখিমপুৰ।